নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভাল। আজি আমি আলু খান্দিছোঁ আৰু এইফালে দেখালোঁ যে এয়া আছিলে আমাৰ কিমানটো মই আলু লগাইছোঁ সেইটো এবাৰ দেখাই দিছিলোঁ। আৰু আলু খনাটো অকণমান দেৰিয়ে হ'ল। আপোনালোকৰ ফালে আলু খনা হ'লেই চাগে, কাৰণ বহুত আমাৰ আলু লগোৱাটো অকণমান দেৰি হৈছিল, সেইটো কাৰণে অকণমান দেৰিকৈ খান্দিছোঁ। আৰু বহুতৰ ডাঙৰ মানুহৰ মুখত শুনো যে আলুটো যদি অকণমান দেৰিলৈকে থওঁ তেতিয়া আলুটো অকণমান মজবুত হয় বোলে আৰু টান হয় বোলে। মানে এইটো কাৰণে অকণমান দেৰিলৈকে থৈছিলোঁ। আৰু এয়া আমাৰ আলু খন্দা পৰ্ব চলি আছে। আৰু মই বাৰু খান্দিছোঁ ময়ো, কিন্তু মোৰ বহুত ইফালে সিফালে কামো কৰি থাকিব লগা হৈছে, এইটো কাৰণে খনাটো বাৰু মই দেখুৱাবলৈ হোৱা নাই। আৰু কিন্তু দেউতাকৰ লগত মইনা আৰু তাৰ বাইদেউ দুজনে ধুনীয়াকৈ খান্দি আছে। দেউতাকে খান্দি গৈছে আৰু সিহঁতি দুজনীয়ে উঠাই গৈছে আলুখিনি। আৰু মইনাই কৈছে যে মা, আলুখিনি বহুত ওলাইছে মা, আমি আলু খাম ন, এনেকৈ বুলি কৈছে। তেতিয়া মই ভাবিলোঁ যে মই আলু এখিনি বনাই থৈ দিয়া ভাল, কাৰণ খাবলৈ হেঁপাহ কৰি আছোঁ। এইফালে মই এতিয়া এহেঁতকতো বনাই খুৱাবই লাগিব। আৰু আপোনালোকে ক'বচোন আপোনালোকৰ ফালে আলু কেনেকুৱা হৈছে। আমাৰো ইমান বৰ এটা ভাল হোৱা নাই, কাৰণ বহুত দেৰি হৈছিল আলু লগোৱাটো। আমি প্ৰায় নৱেম্বৰ লাষ্টৰ মানত লগাইছোঁ, কাৰণ অকণমান খেতি কৰি আছিলোঁ যে অকণমান দেৰি হৈ গ'ল। আৰু এইফালে মই আলু বহাই থৈ গৈছিলোঁ কেৰাহীত, যিহেতু ল'ৰাকেইজনী কৈ আছিলে যে ছোৱালীকেইজনী আলু খাম বুলি, সেইটো কাৰণে ইহঁতৰ কাৰণে মই বহাই থৈ গৈছিলোঁ। আৰু এইফালে মই চাহ বনাই আনিলোঁ, চাহ পানী কৰি কিনি, কাৰণ একেলগে খাওঁ বুলি কৈ থকা দেখি সোনকালে কৰিব লগা হ'ল, ভিডিঅ' কৰিবলৈ নহ'ল। আৰু এইফালে চাহ, এইফালে আলু আৰু লগতে পানী এজাৰ থৈ দিছোঁ, কাৰণ এহেঁতলোকে যদি খাওঁ বুলি কয় তেতিয়াতো খাবলৈ দিবলৈ। আৰু এইফালে আলুখিনি থৈ দিছোঁ, এইফালে চাহ লগত অকণমান তেল পিঠা আৰু এইফালে ৰিং পাপৰ বনাই থৈছোঁ। আৰু চাহটো খাই লওঁ এতিয়া, তাৰপিছতে দেখাই আছোঁ। আৰু এইফালে আমাৰ টমি, যিহেতু মই ডগী এটা ৰাখিছোঁ, টমিও মানে আলু খনাত ব্যস্ত, তাইও গৈ আছে আলু খনা জেগালৈ। আৰু এইফালে আমাৰ মইনাই কৈছে কি মা, আলু বহুত ডাঙৰ হৈছে, আমি খাম ন, তেনেকৈ বুলি কৈছে। তেতিয়া মই ক'লোঁ খাবতো লাগিবই, আলু খান্দিছোঁ যেতিয়া নেকি খাব লাগিব ন, তেনেকৈ বুলি ক'লোঁ। আৰু সিহঁতি দুজনী পূৰা বুটলাত ব্যস্ত হৈ আছে, আলু উঠোৱাত ব্যস্ত। আৰু ময়ো বাৰু আলু খান্দি আছোঁ। বহুতে কয় আলু লগাওঁতে অকণমান কিবা কিবি দিব লাগে বুলি, কিন্তু আমি দিয়া নাছিলোঁ। আৰু তেনেকৈ বাৰু একো মেডিচিন দিয়া নাই, ডাইৰেক্ট হাল লগাইছোঁ, আলু পাতি খান্দিছোঁ, তাতে ৰুই দিছোঁ, তেনেকৈ দিছোঁ। আৰু বাকী একো কোৱা নাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুক পেজটোত চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউব চেনেলত চাই আছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।